মাজত উপস্থিত হৈছেহি চেঙা সমষ্টিৰ সন্মানীয় বিধায়ক আশৰাফুল হুছেইন ডাঙৰীয়া। বামুণটাৰী আজাদ ক্লাবৰ ৪২তম বাৰ্ষিক অধিৱেশনত আজি বামুণটাৰীত উপস্থিত থাকি খুব আনন্দিত হৈছোঁ। ইয়াৰ মোস্ট ইম্পৰ্টেণ্ট ইটছ স্মকি হিয়াৰ। হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালে আছোঁ আৰু মই আছোঁ বিন্দাছ। আৰু আজিৰ ভিডিঅ'টো হ'ব গৈ আছে মানে আজি হ'ল ৪ তাৰিখ আৰু আজি আছে মানে আমাৰ যিটো ক্লাব আছে বামুণটাৰী আজাদ ক্লাবৰ আছে আজি প্ৰগ্ৰাম। মানে আশা কৰিছোঁ ভিডিঅ'টো চাই কিনে আপোনালোকৰ বহুত বেছি ভাল লাগিব আৰু এনজয় কৰিব। চাই থাকক আৰু এংকৰিংটো কেনেকুৱা হৈছে লাষ্টত কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু হৈছে আমাৰ যি ষ্টেজ পেণ্ডেল এইখিনিয়ে। আৰু এতিয়া মানে সম্বৰ্ধনা অনুষ্ঠানখন চলাই লৈ যাম। চবতো দেখুৱাব নোৱাৰি, এবাৰ অলপকৈ দেখুৱাম আৰু বহুত প্ৰগ্ৰাম আছে, প্ৰগ্ৰামবোৰো দেখুৱাব, চব নোৱাৰি, কিছু দেখুৱাব চেষ্টা কৰিম বাৰু। আৰু এতিয়া আমি সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ সন্মানীয় মফিজুদ্দিন ডাঙৰীয়া। মানে এনেকৈয়ে মানে সম্বৰ্ধনা অনুষ্ঠানখন চলাই লৈ গ'লোঁ। আপোনালোকক কেৱল সম্বৰ্ধনা অনুষ্ঠান গোটেই দেখুৱাই থাকোঁ, আপোনালোকক মানে বৰিং ফিল কৰিব। চ' এটা দুটা মানে এই কিবা ছং বা ডেন্স কিবা কিবি দেখুৱাই লওঁ। জুবিনদাৰ গান গাইছে সকলোৱে জানে, অসমৰ হাৰ্টথ্ৰব জুবিনদাৰ গান গাইছে। গানটো সন্তুষ্ট হয় খাইৰুল ইছলামে কিছু পুৰস্কাৰ হিচাপে আগবঢ়াইছে। দাদাক ধন্যবাদ জনাই পুৰস্কাৰখিনি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে আবেদন দ্বাৰা আৰু এটা গান লাগে নাই সেই সময়খিনি আটাইতকৈ বেছি মধুৰ, যেতিয়া নেকি যিটো প্ৰগ্ৰামত মানে আপুনি নিজে এংকৰিং কৰে আৰু আপোনাৰ প্ৰিয় শিক্ষকজন সেইখন প্ৰগ্ৰামৰ এজন অতিথি আৰু সেইখন প্ৰগ্ৰামত আহি দুই এষাৰ কয়, বহুত বেছি ভাল লাগে। চ' ইফতিকাৰ ছাৰ আহিছিলে, ইফতিকাৰ ছাৰে দুই এষাৰ কৈছে, সেইখিনি মানে অলপ আপোনালোকৰ লগত মানে শ্বেয়াৰ কৰিছোঁ বাৰু। ৰাস্তাৰ অলিয়ে গলিয়ে কিছুমান ল'ৰা ছোৱালীয়ে ড্ৰাগছ সেৱন কৰে, ধৰ্পাত সেৱন কৰে, মোবাইল চাই বিভিন্ন ধৰণৰ অসৎ ৰাস্তা অৱলম্বন কৰে। আৰু এটা বিশেষ কথা মই কওঁ যে খৰিচালৰ উত্তৰত যিখন মদৰ দোকান, সেই দোকানটো একমাত্ৰ আমাৰ এই মিয়া অঞ্চলৰ মানুহৰ জৰিয়তে চলিছে। মাজত উপস্থিত হৈছেহি চেঙা সমষ্টিৰ সন্মানীয় বিধায়ক আশৰাফুল হুছেইন ডাঙৰীয়া আৰু উপস্থিত হৈছে আশৰাফুল মামুনদা ডাঙৰীয়া। ছাৰৰ সন্মুখত আমি কেইজনমান বিশেষ ব্যক্তিক পৰিচয় কৰি দিবলৈ ওলাইছোঁ, কিয়নো তেখেত অবিহনে আজি আমাৰ ৪২তম বাৰ্ষিক অধিৱেশনৰ যি অনুষ্ঠান ইমানেই নাহিল হৈ। প্ৰথমতে আমি ক'ব বিচাৰিছোঁ আমাৰ সন্মানীয় বিল্লাল হুছেইন ডাঙৰীয়া, যে আমাৰ গাঁওবুঢ়া, আমাৰ সদায় যিকোনো প্ৰগ্ৰামত খেল ধেমালি হওক, বাৰ্ষিক অধিৱেশন হওক, সদায় তেখেত আমাৰ লগত আছে, সদায় তেখেতে আমাক উৎসাহিত কৰে। তাৰ লগতে আছে শহীদুল ইছলাম ডাঙৰীয়া। শহীদুল ইছলাম ডাঙৰীয়াৰ কথা দূৰ কৰিব নোৱাৰি, খেলৰ লগত আৰু এতিয়াও 35+ এজতো এতিয়াও খেলৰ লগত জড়িত আৰু বহুত সময় দিয়ে, বহুত আৰ্থিকভাৱে আমাক সহায় কৰে। সিৰাজুল হক ডাঙৰীয়া আছে আমাৰ লগত, তেওঁ বৰ্তমানত খেলি আছে আৰু আৰ্থিকভাৱে সহায় কৰে। জামাল শিকদাৰ ডাঙৰীয়া আছে, তেওঁ আমাৰ এই প্ৰগ্ৰামৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আৰু আমাৰ লগত আছে আজিজুল হক ডাঙৰীয়া, তেওঁ আমাৰ প্ৰগ্ৰামৰ লগত জড়িত। আৰু মোৰ শিক্ষাগুৰু ৰফিকুল ইছলাম খান ডাঙৰীয়া, তেওঁ আমাৰ প্ৰগ্ৰামৰ লগত জড়িত। প্ৰথমতে আমি সম্বৰ্ধনা জনাম চেঙা সমষ্টিৰ সন্মানীয় বিধায়ক আশৰাফুল হুছেইন ডাঙৰীয়া আৰু সম্বৰ্ধনা জনাব আজিজুল হক আৰু জামালউদ্দিন শিকদাৰে।
আৰু এতিয়া আমি সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো আমাৰ সন্মানীয় আশৰাফুল মামুন ডাঙৰীয়াক আৰু সম্বৰ্ধনা জনাব নূৰ মহম্মদে। আজাদ ক্লাবৰ আমন্ত্ৰণ ৰক্ষা কৰি আহিবলৈ পাই নিজকে সুখী অনুভৱ কৰিছোঁ আৰু ৰাইজৰ সমাগমে আমাক আৰু অধিক আনন্দিত আৰু আহ্লাদিত কৰিছে। আমাৰ সমাজখন শৈক্ষিক সামাজিক আৰু বৈদ্যিকভাৱে আগুৱাই যাবলৈ আমি সকলোৱে নিজৰ সন্তানটিক আটাইতকৈ বেছি গুৰুত্ব দি কি ধৰণে সমাজৰ এজন সম্পদ গঢ়িব পাৰি তাৰ কাৰণে আপোনালোকে গুৰুত্ব দিব। মই বহুত বেছি আনন্দিত। আমি ভবাই নাছিলোঁ যে আমি ছাৰক আমি আমাৰ মাজত পাম, তথাপি ছাৰে আহিছে। ছাৰ বহু মূল্যৱান সময় নষ্ট কৰি আহিছে। ছাৰ প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ ইয়াত অহাৰ কাৰণে। থেংক ইউ। আৰু ছাৰ আপুনি আমাৰ এই আজাদ ক্লাবৰ প্ৰগ্ৰামটোত আহিছে, কেনেকুৱা লাগিছে আপোনাৰ ফিলিংছটো জানিব বিচাৰিছোঁ। বামুণটাৰী আজাদ ক্লাবৰ 42তম বাৰ্ষিক অধিৱেশনত আজি বামুণটাৰীত উপস্থিত থাকি খুব আনন্দিত হৈছোঁ। ইয়াৰ উদ্যোক্তাসকলে আমাক আমন্ত্ৰণ কৰি আনিছিল, আমি কাষৰ সমষ্টিৰ বিধায়ক হিচাপে ইয়ালৈ আহিছোঁ আৰু খুব ভাল পাইছোঁ ৰাইজৰ সমাগম আৰু ইয়াতে যিখিনি আপ্যায়িত কৰিছোঁ খুব ভাল পাইছোঁ আৰু ৰাইজৰ মাজত দুষাৰ ক'বলৈ পাই নিজকে আনন্দিত অনুভৱ কৰিছোঁ। ছাৰ বৰ্তমান যিটো বাল্য বিবাহৰ ওপৰত হৈ আছে, এইটোৰ ওপৰত কি ক'ব আৰু সমাজক কি এটা মেছেজ দিব বিচাৰিব। বাল্য বিবাহটো হ'ব নালাগে, এইটো আইন বিৰুদ্ধ কাম, কিন্তু এতিয়া সামগ্ৰিকভাৱে সমগ্ৰ অসমত যিমানখিনি আৰম্ভ হৈছে এয়া বহু পৰিয়ালৰ মাজত যি ধৰণৰ হাহাকাৰ পৰিস্থিতি হৈছে এয়া ঠিক লগা নাই আৰু এই ক্ষেত্ৰত আমি ৰাইজৰ লগত আছোঁ। আমি নিবিচাৰোঁ বাল্য বিবাহক, কিন্তু এইদৰেও যিটো হৈ গৈছে সেইটোৰ কাৰণে আৰু অধিক হাৰাশাস্তি কৰাটো সঠিক কথা হ'ব নালাগে। অনাগত সময়ত আৰু নহওক তাৰ কাৰণে আমি ব্যৱস্থাহে ল'ব লাগে। ছাৰ সৰু এটা ৰিকুৱেষ্ট থাকিব, মানে আমাৰ প্লেনিং এটা আছে ছাৰ, আপোনাৰ লগত বহি মানে লং এপিছড এটা কৰাৰ, সেইটোৰ চান্স লাগে। চিয়'ৰ তোমাৰ খুব সোনকালে সোণালী জয়ন্তী অনুষ্ঠানলৈ ভৰি দি আছে। অহা দিনত সোণালী জয়ন্তী অনুষ্ঠান নিশ্চিতভাৱে আহিম আৰু খুব ভালভাৱে সুন্দৰ ব্যৱস্থাপনাৰ সোণালী জয়ন্তী হ'ব, তাৰ আশাৰে বাট চাই দিম। থেংক ইউ ছাৰ, থেংক ইউ ছ' মাছ। থেংক ইউ ছাৰ অলপ সময় দিয়াৰ কাৰণে। হ'ব। সবাই মিলে কিন্তু একসঙ্গে ভাল লাগে নাই? ভাল লাগিছে নিশ্চয় ভাল লাগিছে। যেতিয়া আমি সম্বৰ্ধনা অনুষ্ঠানলৈ আগৰ পৰা উভতি আহিছোঁ, আমাৰ আজি বিশেষ আকৰ্ষণ পকিলা চৰকাৰ ডাঙৰীয়ানীক সম্বৰ্ধনা জনাবলৈ আমাৰ এই ক্লাবৰ সদস্য ৰাজীবুল সিকদাৰ গৌৰৱ জনাইছোঁ। আৰু জোপাৰ ডাঙৰীয়াক আমাৰ এই মঞ্চত বিচাৰিছোঁ, আৰু জোপাৰ ডাঙৰীয়াক সম্বৰ্ধনা জনাবলৈ শহীদুল ইছলাম ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। মানুহে মানুহ চাওক না। বন্ধুসকল আহি আমাৰ প্ৰগ্ৰাম মানে শেষ পৰ্যায় পাইছোহি। মানে ক'ব গ'লে এতিয়া আমি ভংগ কৰি দিছোঁ আমাৰ প্ৰগ্ৰাম। চ' বাইদেউ আহিছে আমাৰ যি আজিৰ আমাৰ যি সাংস্কৃতিক সন্ধিয়া আছিল, সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ পকিলা চৰকাৰ ডাঙৰীয়ানী, এজন জনপ্ৰিয় মুখ। চ' বাইদেউ আছে, বাইদেউৰ পৰা আমি জানিব বিচাৰিম, কেমেৰাটো অলপ আগুৱাই লৈ আহিবা। বাইদেউৰ পৰা আমি জানিব বিচাৰিম, বাইদেউ আমাৰ ইয়াত প্ৰগ্ৰাম কৰি কেনেকুৱা লাগে? হয়, সঁচাকৈ যেনেকৈ নামটো শুনিছিলোঁ তেনেকৈ ইমান সুন্দৰ দৰ্শক, ইমান ভাল লাগিলে। মোৰ প্ৰগ্ৰাম কৰি বহুত ৰেছপঞ্চ পাইছোঁ। থেংক ইউ। আৰু ক্লাবটোৰ বিষয়ে কিবা এটা কৈ যাওক। হয়, ক্লাবটোৰ বিষয়ে ক'বই লাগিব। আজি মোক আমন্ত্ৰিত কৰি এই ক্লাবখনৰ প্ৰত্যেকটো সদস্য বিন্দুক মোৰ হিয়াৰ পৰা নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ যে মোক ইয়ালৈ আমন্ত্ৰিত কৰি লৈ অহাৰ কাৰণে। ধন্যবাদ জনাইছোঁ। বাইদেউ মনত আছে না আমাৰ ইয়াত আকৌ এবাৰ প্ৰগ্ৰাম কৰিছিলে? হয়, তেতিয়াও কৰিছিলে, আজিও কৰিছে। এক্সপিৰিয়েঞ্চটো কৈ যাব, তেতিয়াৰ প্ৰগ্ৰাম কৰাৰ আৰু আজিৰ প্ৰগ্ৰাম কৰাৰ এক্সপিৰিয়েঞ্চ। হয়, 5 বছৰ আগতে কৰিছিলোঁ। তেতিয়া কি নাম আছিলে? বাউণ্ডাৰী আজাদ ক্লাবে আছে। বামুণটাৰী আজাদ ক্লাবৰ আৰু এটা মানে ইলেকশ্যন খুলিছিলে আলতাফ হুছেইন ডাঙৰীয়া। বহুতে 5 বছৰ আগত আহিছিলোঁ, তাতে যিমান মানে আদৰ মৰম স্নেহ পাইছিলোঁ, তাত থাকি আজি বহুত পাইছোঁ, বহুত থেংকছ। মোৰ তৰফৰ পৰা সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। যিহেতু আমাৰ 42তম বাৰ্ষিক অধিৱেশন, হয়। আমাৰ বছৰ যাব আমি প্ৰগ্ৰাম কৰি থাকিম। হয়। আগন্তুক দিনতো আপোনাক আমাৰ প্ৰগ্ৰামত আমি পাম বুলি আশা কৰিছোঁ। হয়, নিশ্চয়। আৰু আগন্তুক দিনত যাতে সকলো লগত মই যাতে আহিব পাৰোঁ, দেখা কৰিব পাৰোঁ, আপোনালোকে যাতে মোক আমন্ত্ৰিত কৰি লৈ আহিব পাৰে, এইখিনিৰে ধন্যবাদ জনাইছোঁ।
সো গাইজ যি প্ৰগ্ৰাম আছিলে প্ৰগ্ৰাম আমি ইমানতে সমাপ্ত বুলি ঘোষণা কৰিছোঁ আৰু এইখিনি আছিলে আমাৰ প্ৰগ্ৰাম আৰু ইয়াত আছে আমাৰ ছিংগাৰ লগত হৈ আছে ফটো ছেশ্যন আৰু আমি মানে কলাই নহ'ব ইয়াত আছে আমাৰ বন্ধু চানিদুল জেহিৰুল আছে নুৰ মহম্মদ মোৰ মামা আছে মোৰ মামা আৰু ৰাজীৱুল ক'ত ৰাজীৱৰ সুবিধাৰ হেক দিছো তাৰপৰা আমাৰ গাঁওবুঢ়াই খং কৰি আছে আমাৰ স্পন্সৰসকলৰ কথা কৈ দি আছো এইটো আছে এইচ এ গোল্ড জুৱেলাৰী যিটো কলকাতাত অৱস্থিত এইটো আছে ছানশ্বাইন এডুকেশ্যনেল ট্ৰাষ্ট আৰু তাতে আছে এটা NL অট'মোবাইল আছে এইটো আছে গুৰুকুল কিডছ আৰু এইটো আছে NL অট'মোবাইল যিটো বামুণবাৰীত স্থাপিত আৰু আছে এইটো আৰিফ ক্ৰিয়েশ্যন এটা ইউটিউব চেনেল যিটোৰ জৰিয়তে আপুনি শ্বৰ্ট ফিল্মবোৰ পাই থাকিব আৰু য়েছ মষ্ট ইম্পৰ্টেণ্ট ইটছ স্মকি হিয়াৰ নিজৰ এডভাৰটাইজটো নিজে নকৰিলে কোনে কৰিব সেইটো আছিলে মোৰ যে নহওক আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাৰিব আৰু লাষ্টত বাইদেউ হাই এটা দি দিয়ক হাই So, ধন্যবাদ। ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই থেংক ইউ ছ' মাছ Thank থেংক ইউ you. চ' গাইছ যে নহওক আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব